নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। তো 6:30 বাজি আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে কালি ভাওনা আখৰা আছিলে, তো ৰাতি শুৱা দেৰি। ভাই গ'ল ৰাতিপুৱা জগোৱালে, ইয়াৰ বোলে আজি ড্ৰাইভিং টেষ্ট আছে, তো ময়ো লগত আহিব লাগে দ্বিতীয়লৈ। তো সেইটো কাৰণে আহি গ'লোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ বোলো, আপোনালোকৰ ভাল হ'ব। আপোনালোক যদি কাৰোবাৰ ড্ৰাইভিং টেষ্ট দিবলগীয়া আছে, এই ভিডিঅ'টোৰ যোগেদি অকণমান হেল্পফুল হ'ব বুলি ভাবিছোঁ। সেইবাবে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছোঁ। আৰু লগতে মোৰ মোবাইলটো অকণ বেয়া হৈ আছে, ভাল কৰি ল'ম। ভাইৰ লগতে অংক এটা কৰি চাই থাকক ভিডিঅ'টো। শেষলৈকে চাব। ব'লক তেন্তে হ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰি দিওঁ। মোবাইলত ভিডিঅ' কৰি আছোঁ ইয়াৰ মোবাইলৰ পৰা, বৰ দুখৰ কথা বুজিছেনে। তথাপিও আপলোডটো চাগে মোৰ মোবাইলৰ পৰাই হ'বগৈ। আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, ধুনীয়া এটা ভিডিঅ', ইনফৰ্মেশ্যন ভিডিঅ'। থেংক ইউ। গোলাঘাট টাউন সোমাই গ'লোঁ। সুন্দৰ একদম টিপটপ গোলাঘাটৰ ৰাতিপুৱা পৰিৱেশটো। এয়া গোলাঘাটৰ মাজমজিয়া, আৰু আপোনাৰ এয়া কাষতে আছে আমাৰ গোলাঘাটৰ পাব্লিক বাছ ষ্টেণ্ড। এয়া গোলাঘাট, যোৰহাট, শিৱসাগৰ যোৱা বাছসমূহ লাগি আছে। বন্ধুসকল, আহি পাই গ'লোঁ। ড্ৰাইভিং টেষ্ট হৈ আছে, তো কেনেকৈ হৈ আছে কি দেখাই আছোঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মেইন কথা কি, ইয়াত আপোনালোকে গাড়ী চাড়ী বাইক চাইক নানিলেও ইয়াত মানে পাই যায়। কিবা এটা ভাড়া এটা দিব লাগে। আপুনি যদি ইণ্টাৰভিউ মাৰিবলৈ আহে, এতিয়া অকল খালী মানুহ আহিলেও হ'ব, ইয়াত গাড়ী চাড়ী বাইক চাইক পাই যায়। মই জানিবলৈ পালোঁ। বাইকসমূহ লাইনত লাগিয়ে গ'ল। এইখিনিতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে বাইকসমূহ বা গাড়ীসমূহ লাইনত লগোৱাৰ আগতেই যিখিনি ডকুমেণ্ট আপোনালোকে জমা দিছিলে ফৰ্মৰ লগত, সেইখিনি বিষয়াসকল তাতে বহি থাকে। তাৰ পৰা আপোনালোকে ফাৰ্ষ্ট টাইম কালেক্ট কৰিব লাগিব। তাৰপিছত গাড়ীসমূহ বা বাইকসমূহ লাইনত লগাব। প্ৰথমে মই এখন গাড়ী লাইনত লাগিছে, সেইখনৰ টেষ্টটো দেখাই আছোঁ, চাই থাকক। এইখন প্ৰথমখন গাড়ী। এনেধৰণে আপুনি সেই ফ্লেগবিলাক যে পুতি থোৱা আছে, ফ্লেগবিলাকৰ মাজেদি এটা মানে ছিষ্টেম কৰি দিয়া হৈছে যাতে ফ্লেগকেইখনত টাচ নহয়। তেনেকৈ আপুনি, আচলতে মই দেখাত ইজিয়ে পাইছোঁ, এই ড্ৰাইভাৰসকলেহে জানিব। এইখন ঠিকেই গৈ আছে এতিয়ালৈকে। ঠিকেই গৈ আছে। মানে ফ্লেগসমূহৰ মাজে এটা ডিষ্টেঞ্চ মানি মানে সেই ফ্লেগকেইখনত নলগাকৈ আপুনি গাড়ীখন বেকলৈ নিব লাগিব। গাড়ীৰ ক্ষেত্ৰত মানে ইণ্টাৰভিউটো হৈছে, টেষ্টটো হৈছে, গাড়ীখন বেকলৈ নিব লাগিব। আৰু আপুনি লুপিং গ্লাছ চাইও নিব পাৰে, বা আপুনি পিছফালৰ গ্লাছেদিও চাই নিব পাৰে, কিন্তু মানে মাথা উলিয়াব নোৱাৰিব। গাড়ীৰ টেষ্টৰ ক্ষেত্ৰত কথাটো কৈছোঁ, যিহেতু মই লাইভ চাই আছোঁ। আপোনালোকে ৰিচেণ্ট যাবলগীয়া আছে, আপোনালোকে ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে, সেইটো কাৰণে অকণমান সুবিধা হওক বুলি ভিডিঅ'টো বনাই দিলোঁ। এইখন এইখন পাষ্ট, এইখন গাড়ী পাষ্ট হ'ল। মাৰুতি 800 হ'লে বেছি ভাল হয় মোৰ হিচাপত, মানে গাড়ীখন। মই আৰু এখন গাড়ী আপোনালোকক উদাহৰণ এটা দি দেখাই দিছোঁ, আপোনালোকে ভালকৈ মন দি চাব। মানে ইয়াত বেলেগ একো কথা নাই, গাড়ীখন আপুনি এবাৰ আগলৈ আনিব লাগিব, আৰু এবাৰ সেই ফ্লেগসমূহৰ মাজেদি ফ্লেগত নলগাকৈ আপুনি পিছলৈ নিব লাগিব। বেছি চিন্তাৰ কাৰণ একো নাই, আপুনি খুব ইজি আচলতে। এনেও আপোনালোকে যিহেতু গাড়ীখন নজনাকৈতো ড্ৰাইভিং লাইচেঞ্চখন এপ্লাই কৰা নাই, এইটো ইজিয়ে হ'ব মোৰ হিচাপত। এইখন গাড়ীও আপোনাৰ ট্ৰেইনিঙত পাছ হ'ল, ইণ্টাৰভিউত। এতিয়া আপোনাক বাইকৰ ইণ্টাৰভিউ দুটামান ক্লিপ দেখাই দিছোঁ, ভালকৈ চাই ল'ব আপোনালোকে। স্কুটি কৰি লোৱা, বাইক স্কুটি দুইখনে কৰি ল'বি। এয়া বাইদেউ এগৰাকীয়ে এয়া ইণ্টাৰভিউ দি আছে। তেখেতে বৰ কষ্টৰে স্কুটিখন আনি আছে বাৰু। এয়া পৰিলে নাই 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 নাই, ঠিকেই আহি আছে। এই বাইদেউগৰাকী আপোনাৰ ইণ্টাৰভিউত পাছ হৈ গ'ল। সুন্দৰ। আৰু এজন আহি আছে। অন্য কথা একো নাই, সেই ফ্লেগকেইডাল ইফালৰ পৰা ইফালে পুতি দিব, আৰু আপুনি অকুৱাই পকুৱাই আনিব লাগিব সেই ডিষ্টেঞ্চটোৰ মাজত। এইজনো পাছ হৈ গ'ল। এয়া মোৰ লগত অহাজনেও সিও তাৰ ইণ্টাৰভিউ দিলে, সি পাছ হ'ল।
এতিয়া মই জাষ্ট আপোনালোকক দুটামান ভিডিঅ' দেখাই দিছোঁ, কৰি ৰাখিছিলোঁ, চাই লওক। তো বন্ধুসকল যাওঁগৈ আৰু, ভোকো লাগিছে, সময়ো হ'ল অহা। তো ভিডিঅ'টো কিনো দেখাব পাৰিলোঁ নাজানো, তো ইয়াতে শেষ কৰিলোঁ আৰু লগ পাম নেক্সট ভিডিঅ'।